সকলোকে মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ' আৰু এটা বিশেষ পুখুৰী। আচলতে আমি দেখুৱাই আছোঁ আপোনাৰ ওচৰত এটা পুখুৰীৰ দৃশ্য। এই পুখুৰীটো কেনেদৰে স্থাপন হ'ল চামগুৰিৰ ফুকন তলত, সেয়া আমি দেখুৱাবলৈ আজি আহিছোঁ। পোনপ্ৰথমে এয়া আচলতে এটা পুখুৰী খনা হৈছিলে ৰজাৰ দিনত। 1819 খ্ৰীষ্টাব্দৰ মানসকলে যেতিয়া মণিপুৰ দখল কৰিছিলে তেতিয়া এই পুখুৰীটো খনা হৈছিল। সেই সময়ৰ মণিপুৰৰ ৰজা আছিলে জয়সিংহ। সেই সময়ত যেতিয়া মানে আক্ৰমণ কৰিছিল মণিপুৰ, ৰজা জয়সিংহ পলাই আহি আহোম ৰজা ৰাজেশ সিংহৰ সহায় বিচাৰিছিল। তেতিয়া ৰাজেশ সিংহই এজন সেনাপতি পাতি মণিপুৰ দখল কৰিবলৈ পঠাই দিছিল। আচলতে মণিপুৰৰ যি এই কাহিনী, এই আচলতে ৰাইজে আমাৰ আগত মন্তব্য কৰা মতে ৰাইজে বিভিন্ন কিতাপত পাইছিলে এনেধৰণে, আৰু আমিও সেই ৰাইজে কোৱাৰ যি কথা, সেই কথা বতৰা লৈ আমি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আচলতে যেতিয়া পঠাই দিছিলে মণিপুৰ দখল কৰিবলৈ এজন সেনাপতি পাতি, কিন্তু তেওঁলোক যোৱাৰ পিছত, বহুদূৰ যোৱাৰ পিছত কোনো ধৰণৰ বাট চিনি নাপালে। আকৌ পুনৰ আহোম ৰাজ্যৰ এজন সেনাপতি পাতি মণিপুৰ দখল কৰিবলৈ পঠাই দিছিল। প্ৰথমবাৰ পঠাই দিয়া হৈছিলে মণিপুৰ দখল কৰিবৰ কাৰণে, কিন্তু প্ৰথমবাৰত তেওঁলোকে বাট চিনি নোপোৱাৰ বাবে হাবি জংঘল কাটি কৰি আকৌ পুনৰ সেই স্থানলৈ ঘূৰি আহিল, আৰু ঘূৰি আহি ৰজাক কোৱাৰ পিছত পুনৰ ৰজাই আকৌ এজন নতুন সেনাপতি পাতি পুনৰ মণিপুৰ দখল কৰিবলৈ পঠাই দিছিলে। তাৰ লগে লগে আহোমৰ সৈন্য যোৱা বুলি মানসকলে গম পাইছিলে, আৰু যেতিয়া মানসকলে গম পাইছিল যে আহোমৰ সৈন্য সামন্ত সকলো আহি আছে বুলি, তেতিয়াই তেওঁলোক সেই তাৰ পৰা পলায়ন কৰিছিল। তাৰ পাছতেই আহোমসকলে মণিপুৰ দখল কৰিছিলে, আৰু মণিপুৰ দখল কৰাৰ পিছতেই আহোমৰ স্বৰ্গদেৱে মণিপুৰ ৰাজ্যখন পুনৰ মণিপুৰ ৰজা ৰাজসিংহক অৰ্পণ কৰিলে। আৰু তাৰ পাছতেই আমি যিটো এতিয়া পথ দেখুৱাই আছোঁ, এই পথটো আচলতে তেতিয়াৰ যুগত যিটো আমি চন কৈছোঁ, সেই তেতিয়াৰ আচলতে এই স্থানত বহু হাবি জংঘলেৰে ভৰি আছিল, যাৰ বাবে সৰু পথ আছিলে, আৰু এই পথেদিয়ে ৰজা ৰাজেশ সিংহ খাচীয়া পাহাৰলৈ যাত্ৰা কৰিছিল। এই পথেদিয়ে যাত্ৰা কৰিছিল ৰজা ৰাজেশ সিংহই খাচীয়া পাহাৰলৈ। আৰু এই পাহাৰলৈ যাত্ৰা কৰোঁতে এই পথত থকা এইখন যিখন থান দেখিছে, এই যিসমূহ জেগা আছে, ৰাস্তাৰ কিনাৰৰ জেগা আছে, এই জেগাকণতেই তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছিলে। ইয়াতে থাকিছিলে তেওঁলোকে। ইয়াতে থাকি তেওঁলোকে গা পা ধুবৰ বাবে, সা সুবিধাৰ বাবে তেওঁলোকে নিজে এটা এই পুখুৰীটো, যিটো পুখুৰী আমি দেখুৱাই আছোঁ, এই পুখুৰীটো তেওঁলোকে খন্দাইছিল নিজেই। আৰু যিহেতু তেওঁলোকে খান্দিলে, যাৰ বাবে এই পুখুৰীটো মংগলু পুখুৰী বুলি ৰাইজসকলে বিশ্বাস কৰে, আৰু তেতিয়াৰ পৰাই এই পুখুৰীটো মংগলু পুখুৰী বুলিয়ে ভাবি আহিছে সকলোৱে। আৰু ঠাইখনৰ যিকণ জেগা আছে, সেই জেগাকণৰ যিসমূহ পথাৰ আছে, এতিয়া মঙলু পথাৰ বা মঙলু পুখুৰী এনেধৰণে ৰাইজে কয়। আৰু যাৰ বাবে আমিও আহিছিলোঁ এই স্থানলৈ, আপোনালোকক এই পুখুৰীটোত দেখুৱাইছোঁ। এনেধৰণেই আচলতে ৰজাৰ দিনত খন্দা হৈছিল এই পুখুৰীটো। আৰু এতিয়া আমি ৰাইজৰ কাষলৈকো যাম। আমাৰ লগত ইয়াৰ স্থানীয় লোক আছে, তেওঁলোকৰ পৰাও আমি যিসমূহ কথা বাৰ্তা, সেইবিলাক আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, শুনাবলৈ যত্ন কৰিম। আহক আমি সেইসমূহ শুনি লওক। প্ৰথমতে আহোম যুগৰ এটা কীৰ্তিচিহ্ন চামগুৰিত আছে, চামগুৰি ফুকন তলত। কিন্তু কেনেধৰণে ইয়াত আহিলে বা কেনেধৰণে সংৰক্ষণ কৰা হ'ল, কোনে নিৰ্মাণ কৰিলে, কি ক'ব? নমস্কাৰ। আমি কিছু পুথিত পোৱা মতে প্ৰায় 1819 খ্ৰীষ্টাব্দত মানসকলে মণিপুৰ দখল কৰিছিল।
মণিপুৰত এতিয়া ৰজা আছিলে জয়সিংহ। জয়সিংহ পলাই আহি আহোম স্বৰ্গদেউ ৰজা ৰাজেশ্বৰ সিংহৰ সহায় বিচাৰিছিল। ৰাজেশ্বৰ সিংহই তেতিয়া হৰনাথ ভিতৰুৱাল ফুকন বুলি এজনক সেনাপতি পাতি বহু সৈন্য সামন্ত দি পুনৰ মণিপুৰ দখল কৰিবলৈ পঠাই দিছিলে। কিন্তু তেওঁ পঠাই দিলে যদিও তেখেতে গৈ বাট চিনি নাপায়, হাবি বন কাটি কাটি যাওঁতে যাওঁতে আহোম সেনাসকলৰ ক্ষতিহে হ'ল। ক্ষতি হোৱাৰ কাৰণে তেওঁ ঘূৰি আহিল যদিও ই ৰণ কৰা নহ'ল যদিও বুৰঞ্জীত ইয়াক লতা কটা ৰণ বুলি কোৱা হয় বুলি আমি পুথিবা পাইছোঁ। তাৰপিছত পুনৰ আহোম স্বৰ্গদেৱে আন এজনক সেনাপতি পাতি পুনৰ মণিপুৰ দখল কৰিবলৈ পঠাই দিলে। পঠাই দিওঁতে যেতিয়া মানসকলে গম পালে যে আহোম সৈন্য আহি আছে, আহোম সৈন্য যোৱা গম পায়, মান সেনাপতি মন্তৰাই পলায়ন কৰিলে। পলায়ন কৰাৰ পিছত পুনৰ মণিপুৰখন দখল কৰি আহোম স্বৰ্গদেৱে মণিপুৰী ৰজা ৰাজসিংহক অৰ্পণ কৰি কৰতলতীয়াকৈ ৰজা কৰি ৰাখিলে। আৰু তেখেতে মণিপুৰী ৰজাই কৃতজ্ঞতাৰ চিনস্বৰূপে আহোম স্বৰ্গদেউলৈ তেওঁৰ কন্যা কুৰংগনয়নীক বিবাহ দি লগত বহু মণিপুৰী মানুহো ইয়ালৈ পঠাই দিলে। এইফালেদি এসময়ত ৰজা ৰাজেশ্বৰ সিংহ আৰু মণিপুৰী কন্যা মানে কুৰংগনয়নী তেওঁলোক এইফালেদি খাচীয়া পাহাৰলৈ গৈছিল বুলি আমি পুথিত পাইছোঁ। যাওঁতে ইয়াতে আশ্ৰয় লৈছিলে। আশ্ৰয় লওঁতে তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে এই পুখুৰীভাগ খন্দাইছিল। আৰু সেই মগলু অৰ্থাৎ মণিপুৰীসকলে খান্দা কাৰণে ই মগলু পুখুৰী বুলি জনা যায়। আৰু এতিয়া বৰ্তমান কালক্ৰমত গৈ পেলাই মগলুৰ পৰিৱৰ্তে মগলু বুলিহে সৰ্বজন বিদিত হৈছে। এয়াই আছিলে আহোম যুগৰ এটা পুখুৰী চামগুৰিত থকা। আপোনালোকক দেখুৱালোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ, আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।